গুড মৰ্নিং এভৰিৱান। মই হিমাশ্ৰী আজি মোৰ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই 2-3 দিনমান ব্লগ দিব পৰা নাই, মানে টাইমো পোৱা নাই, গতিকে আজি দিম বুলি ভাবিছোঁ। আহক আজি কি কি কৰোঁ মই দেখাম ব্লগ। এতিয়া গা ধুই আহিলোঁ, ৰাতিপুৱা 5:30 বাজিলে। এতিয়া ভাত বনাম, চব্জি মানে চব্জি বেলেগ একো নহয়, আলু পিঁয়াজখিনি কাটিম, মাছ আনিছে এখেতে, মাছটো বনাম ফ্ৰাই কৰি পেলাই, জোল বনাম। বলকচোন কি কৰোঁ চাওঁ আৰু কম সময়ৰ ভিতৰত। জানেতো বহুত টাইম, এইখিনি টাইমত বহুত দৌৰা লাগে। ল'ৰাৰ টিফিন, ইফালে ভাত বনোৱা, চাহ বনোৱা, চাহো দিব লাগিব। ইহঁত দুইটাই পঢ়ি আছে। কেমেৰাৰ আগত নোলায় জানেনে, মই অকণমান গ'লে ওচৰত বেয়া পায়, মানে নোলায়, দুইটাই নোলায়। ঠিক আছে বলক তেনেহ'লে আজি আৰম্ভ কৰোঁ। চাহ খাওঁ ৰ'ব, মেগী খাই বোলে ৰাতিপুৱাৰ পৰা মেগী খামকৈ আছে, ময়ো খাম হা। হালধি নিমখখিনি কৰাইটি দি দিওঁ তেলখিনিত। এয়া চাহ গৰম হৈছে, এতিয়া দিম আৰু দিব হৈছে। এতিয়া এনেকৈ দিম, দি পেলাই মাছটো একবাৰ এনেকৈ দি পেলাই এনেকৈ দিলে তাৰপিছত মানে ধুনীয়া হৈ যায় মাছখিনি। মই বহাই আছোঁ হা, তাৰপিছত কৈ আছোঁ। নাজানো আৰু মই মানে এনেকৈ ভাজি আহিছোঁ সদায়। ৰুটি লৈছোঁ, এনেকৈ চব্জি দিছে, ৰাজমা, কাবুলী বুট, আলু আৰু আলু ভাজা, শুকান জলকীয়া ফ্ৰাই। আৰু এটা বস্তু দেখাম হা আপোনালোকক, মই মানে সদায় খাওঁ, সদায় ৰেগুলাৰলি খাওঁ এইটো। চাওক ইমান ভাল পাওঁ নহয় এইটো বস্তু, বহুত ভাল পাওঁ। এইখিনি মোক গধূলি টাইমত প্ৰায় এভাগে নিব পাওঁ, কিন্তু মানে দেৰি হৈ যায় যাওঁতে, গতিকে নিয়া নহয়।
গতিকে মই আজিকালি দিনত সদায় খোৱা মানে এটা খামেই কেতিয়াবাই মিছ হয় গতিকে নাখাওঁ দিয়ক এটা বাইট দেখাম বাৰু আপোনালোকক ওলালোঁ দিয়ক যাম এতিয়া দেৰি হ'ল আজি পাই গ'লোঁ ট্ৰেকাৰ ষ্টেণ্ড যাওঁ ব'লক দিনটোৰ ব্যস্ততাৰ মূৰত আহি পালোঁ কিবাকৈ গা মা ধুই ল'লোঁ এতিয়া চাহ খাম আমাৰ জানমণি আৰু মই গৈ আছোঁ আমি চাহ বনাই লৈছোঁ এয়া চাহ ৰেডি গোলাপী চাহ তাৰখিনিও চাহজনে চাহ এনে লাগছে কিন্তু তাৰ গণবিটা গুলি দিছোঁ এইটো আছে এইটো মেয়নেজটো দিছোঁ মাজত এইটো কোনোবা খায় নেকি আপোনালোকে বাৰু কেনেকুৱা মানে মই আনিছোঁ আজি আনি পেলাই কিবা টেঙা লাগছে ভাল লগা নাই পেলতো দিব নোৱাৰোঁ আনিছোঁ যেতিয়া চাগে ভেজৰ কাৰণে আগতে খাই পোৱা নাছিলোঁ মানে এইটো মেয়নেজ বেলেগ খাইছোঁ এইটো নতুনকৈ দোকানী দিলা এতিয়া ৰেডৰ ভিতৰত দিছোঁ বাৰু ইয়াতে দুয়ে খাম চাহ এতিয়া আৰু কিবা এই লৈছোঁ চাহ এনে খাওঁ দিয়ক খোৱা জান খোৱা তোমাক দেখাওঁ অলপ খোৱা কি হৈছে খুচাইছি নেকি তোমাক কিয় হা চাহ খাওঁ গলত বাচবতো ময়ো খাওঁ দিয়ক একবাগে সি একবাগে মই তুমি খাবা নেকি এখনিও আজিৰ ব্লগটো মই এইখিনিতে সামৰিম আপোনালোকে ভালে থাকিব কুশলে থাকিব ৰাতি মানে ৰাতিলৈ কি কৰোঁ চাওঁ ৰাতিলৈ নেদেখাওঁ আৰু কাৰণ বহুত দীঘলীয়া হৈ যায়তো ৰাতিপুৱা বনাওক ঘুগনি আছে ঘুগনি পালা মাৰিম ৰাতি ৰুটি বনাম দোকান ঘুগনি আৰু আলু চালু কিবা ফ্ৰাই কৰিম আৰু সিতো আলু ভজা নাখায় মোৰ ল'ৰাই আলু ভজা নাখায় দেই সেইকাৰণে এনেকুৱা আৰু আমি মাক বাপেক দুটা এনেকুৱা সি এনেকুৱা খালি মাত্ৰ বাহিৰা বস্তু খাবা জানে ভাত খাবা নাজানে আলু নাখায় মাংস নাখায় খালি মাত্ৰ পনীৰ খাব কণী খাব শেষ তাতে চব্জি তব্জি নাখায় খাবা দিলেও নাখায় হ'ব বাৰু এতিয়া বাই বাই আজিলৈ